নমস্কাৰ মই মনাশ্ৰী বৰদলৈ আপোনালোকক মই আসলতে ধন্যবাদ দিবৰ বাবে এই ভিডিঅটো বনালো মোৰ 15 এপ্ৰিলত এটা গান ৰিলিজ হৈছিল সিৰিংকই বুলি আৰু গানটো এসি মাল্টিমিডিয়াত উপলব্ধ আছে আপোনালোকে যিসকলে এতিয়াও শুনা নাই গানটো শুনিব আৰু আমি আসলতে জোৰপা কামটো কৰিছিলো গানটো সৃষ্টি হৈছিল প্ৰথমবাৰৰ বাবে মই লিৰিক্স আৰু কম্পোজ কৰিবলৈ মই ট্ৰাই কৰিছো গুটি আমাৰ মিউজিকৰ লগত জড়িত আসলতে মানুহখিনি আজি ইয়াতে আছে আমি আজি গানটো সেলিব্ৰেট কৰি নহয় আৰু বিহুৰ বতৰ অকমান কৈছো আমাৰ এই গিটাৰিষ্ট এজন আছে আছিস আৰু হৃদয় বেকি মেল ভোকেল না একচুয়ালি মিউজিকৰ মানুহ আমি আসলে আমি আজি আৰু এনে ঘৰুৱা পৰি আমাৰ ভিডিঅ' এডিটিং কৈছে দেই চিপছ খাই আছে ধুনীয়া লোৱা মানে মই নিজে দেখাইছো এয়া ৰামানন্দ শইকীয়া ইহেতি গানটো শুনিব ভাল পাব মোৰ ইহেতি আসলে টিম মেম্বাৰ বুলি নহয় আমি ঘৰুৱাভাৱে মই ইহঁতৰ লগতে আসলে কামখিনি কৰি থাকো আৰু আমাৰ গিটাৰিষ্টজন আছে এফালে লগাই দিছে গাই দিয়ক গোবাই সেইটো সি গাইছে খোৱাত ব্যস্ত মানে এতিয়া সকলো কিবা কবি ৰামানন্দই আৰু মই হেতু অকমান মই গাই দিওঁ আপুনি লাইভত গাইলে ভাল হ'ব বজা চিনচাক 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 বহুত ধন্যবাদ আৰু আপোনালোকক মই সকলো শ্ৰোতা বন্ধুকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আকৌ এবাৰ সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিলে ধন্যবাদ